Hello friends, welcome back to my YouTube channel. মই বৰখাই মোৰ YouTube channelলৈ সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকক দেখাবলৈ গৈ আছো অসমৰ তৃতীয় জোপা আৰু শিৱসাগৰ জিলাৰ দ্বিতীয় জোপা বাখৰ বেঙেনা গছ। এই গছজোপা অসমৰ শিৱসাগৰ জিলাৰ বকতা পাৰিজাতৰ কৰঙা গাঁৱত অৱস্থিত। 너 따라와준다면 오케이 미소 짓는 모습 잠시 숨겨 어색하게 눈을 뜨고 도도 한 걸음 유지하고 너를 위한 나만의 세계로 우리 둘이 함께 가는 거야 এতিয়া আমি হলগুৰিৰ মতা কুকুৰা তিনিআলি পাইছোহি। ইয়াৰ পৰা কৰঙা অঞ্চললৈ সময় লাগে 3 মিনিট। follow me, yeah. এই ৰাস্তাটোৰে গলেই পাম বাখৰ বেঙেনা গছজোপা। বলকচোন যাওঁ। Follow me, yeah. 여기 멋진 거리로 fade 너 따라와준다면 오케이 미소 짓는 모습 잠시 숨겨 어색하게 눈을 뜨고 도도 한 걸음 유지하고 너를 위한 나만의 세계로 우리 둘이 함께 가는 거야 you say এয়া এতিয়া আমি গাড়ীৰ পৰা নামিলো। এয়া বাখৰ বেঙেনা গছজোপা ৰোপণ কৰা ব্যক্তিজনৰ ঘৰখন। তেওঁলোকৰ ঘৰৰ সন্মুখতে আছে সেই বাখৰ বেঙেনা গছজোপা। এতিয়া বলকচোন গছজোপাৰ ওচৰলৈ যাওঁ। এই গছজোপাই হৈছে অসমৰ তৃতীয় জোপা আৰু শিৱসাগৰ জিলাৰ দ্বিতীয় জোপা বাখৰ বেঙেনা গছ। গছজোপাত বহুতো সৰু সৰু কাঁইট আছে। বলকচোন প্ৰথমে আমি কথা পাতো গছজোপা ৰোপণ কৰা ব্যক্তিগৰাকীৰ পৰিবাৰৰ সৈতে। এই গছজোপা আপুনি কেনেদৰে ৰোপণ কৰিছিলে দুআষাৰমান কৈ দিয়ক। আমাৰ মানুহজনে আনিছিলে নেমুগুৰিৰ পৰা নেমুগুৰি কি বগৈটিং নে কি কয় সেইডোখৰ জেগাডোখৰ তাৰ পৰা আনিছিলে। পূজা চাবলৈ যাওঁতে আনিছিলে। ডাল আনিছিলে নে গুটি? ডাল আনিছিলে ডাল। অঁ এতিয়া 4 বছৰ হৈছে আৰু। 4 বছৰ হৈছে। আপোনাৰ নামটো কৈ দিব। মোৰ নাম অৰ্চনা ৰাজখোৱা। এইবাৰ মই কথা পাতিবলৈ লৈছোঁ গছজোপা ৰোপণ কৰি প্ৰতিপালন কৰা ব্যক্তিজনৰ সৈতে। তেখেতৰ নাম হৈছে পৰাঞ্জিত ৰাজখোৱা। এইজোপা আনিছিলোঁ মই দুৰ্গা পূজাৰ সময়ত। 4 বছৰ হ'ল। 4 বছৰ 3 মাহ হৈছে। দুৰ্গা পূজা মানে এনেকৈ নেমুগুৰিত পাতিছিলেতো। এতিয়া সেই বাখৰ বেঙেনা এনেকৈ চাবলৈ গৈছিলোঁ। তেতিয়াই ডাল আনিছিলোঁ। আৰু এনেকুৱা ডাল এটা আনিছিলোঁ। ডালটো আনি মানে ইয়াতে ৰোপণ কৰিলোঁ। ইয়াতে ৰুওঁতে শুকান গোবৰ দিলোঁ, পানী দিলোঁ।
তাৰপিছতে ছাঁ দি পিনে টকৌপাতে ছাঁ দি পিনে ঢাকি ৰাখিলোঁ। মায়ে আনিবলৈ কৈছিলে ডাল আনিবি আহচোন এনে বুলি কৈছিলে আৰু যে পৃথিৱীৰ মানুহ ইমান মানুহে জীয়াব নোৱাৰিলে গছজোপা, কোনো পৰ্যটকে বহুত দূৰৰ দূৰৰ পৰা আহিলে, পৰীক্ষা নিৰীক্ষা কৰিও মানে গছজোপা জীয়াব নোৱাৰিলে। আৰু ইয়াৰ গুটি পৰাটো গছ নহয়েই, আৰু সেই ডাল এতিয়া ডালৰ পৰাও মানে নহয়, সেইকাৰণে এতিয়া মই আনি পিনে গোজা মাৰি চালোঁ। তাকে সেয়া মানে এতিয়া যি টুকুৰা ঠাইত আছে এই টুকুৰা ঠাইতেই মানে গোজা মাৰিছিলোঁ। এই ছাঁ দি ৰখাত মানে কি হ'ল বহুত দিন থাকিলে পাতটো, তাৰপিছতে পকি সৰি গ'ল। পকি সৰি যোৱাৰ পিছতো মানে পানী দি এনেকৈ আছিলোঁ। তাৰপৰা কিছুদিনৰ পিছত মানে সৰু সৰু পোখা মাৰিছে। তেতিয়া পোখা মাৰোঁতে গোটেই গছজোপা ঘেৰি পেলালোঁ, মানে গৰু ছাগলীয়ে যাতে মানে লৰাব নোৱাৰে ডালটো। তাৰপিছত আৰু সেই এখিলা দুখিলা এনেকৈ পাত ওলাই আৰু মানে বাচি উঠিলে আৰু ডালটো। বিষয়ে অলপ কৈ দিয়ক আপুনি। গছজোপা মানে মোৰ দদাৰ দৰে ৰুইছে এজোপা গছ, এজোপা বৃহৎ প্ৰজাতিৰ গছ বাখৰ বেঙেনা। আৰু আমাৰ ইয়াত মোৰ নিজৰ দদাৰ দৰে ৰুইছে আৰু হোৱাৰ কাৰণে বহুত ভাল লাগিছে। আমাৰ গাঁওখনৰ এটা নাম হৈছে, আৰু 2 নম্বৰ হেৰিয়ত দ্বিতীয় বাখৰ বেঙেনা। আমাৰ এজোপা আৰু গোলাঘাটত জীয়াইছে বুলি কোৱা শুনিছিলোঁ, কিন্তু সেইজোপা বিশেষ ক্ষেত্ৰত নাজানিছোঁ। কিন্তু অসমৰ ভিতৰত 3য় বুলি জানো, আৰু খালি ডিষ্ট্ৰিক্টৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত এজোপা 2য় বাখৰ বেঙেনা। মোৰ এটাই অনুৰোধ, চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা ছেফটিৰ কাৰণে গছজোপা কিবা এটা হেৰিয়ৰ কাৰণে যদি চৰকাৰে কিবা এটা হেৰিছে ভাল লাগিব। আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা নিশ্চয় পাম বুলি ইয়াকে কৈছোঁ। হয়, চৰকাৰে এই গছজোপা সংৰক্ষণৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। Follow me, follow me, follow me, yeah. Follow me, follow me, follow me, yeah. আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। 나만의 세계로 우리 둘이 함께 가는 거야. You say 너만 따라갈게. 우주도 아닌 지구도 아닌 이런 느낌 처음이지. যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।